ৰাজস্থান আৰু মুম্বাইৰ লগত যি IPLৰ 14 নম্বৰখন মেচ হৈ আছিল মুম্বাইত, আজি ৰাজস্থান 6 উইকেটত জিকিবলৈ সক্ষম হ'ল। প্ৰথমে মুম্বাইয়ে বেটিং কৰি 125 ৰানে কৰিব পাৰিলে 20 অভাৰত। মুম্বাই স্ক'ৰ কাৰ্ডখন যদি চাবলৈ যোৱা হয়, তিলক বৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াৰ বাদে বাকী প্লেয়াৰখিনিয়ে ইমান ঠিক নেখেলিলে। আজি ৰাজস্থানৰ বলিং বৰ ধুনীয়া কৰে। চাহেলে 3টা পাইছে আৰু ট্ৰেণ্ট বল্টে 3টা পাইছে। বৰ ধুনীয়া বলিং কৰে আজি ৰাজস্থানৰ। আজি অশ্বিনে 200 নম্বৰখন T20 মেচ খেলে। ৰাজস্থানৰ যদি স্ক'ৰ কাৰ্ডখন যদি চাবলৈ যোৱা হয়, জয়ছোৱাল 10, বাটলাৰ 13, সঞ্জু চেমছং 12, ৰিয়ান পৰাগে ধুনীয়া ইনিংছ খেলে। 39টা বলত 54 ৰান কৰে। ৰিয়ান পৰাগে 3খনতে ধুনীয়া প্ৰদৰ্শন কৰে। অসমৰ কাৰণে বহুত ভাল কথা, এনেকৈ প্ৰদৰ্শন কৰি থাকক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ।